যিহেতু যোৱাকালি মোৰ হাজবেণ্ডৰ বাৰ্থডে আছিলে আৰু মোৰ যিহেতু ডিউটি আছিলে সেইকাৰণে মই ভালকৈ চেলিব্ৰেট কৰিব পৰা নাছিলোঁ কিন্তু আজি আমি গোটেইকেইটাই মিলি মানে মোৰ ভাইটি আৰু মোৰ বৰ্তাৰ ছোৱালী ভণ্টি গোটেইকেইটাই মিলি ছাৰপ্ৰাইজ প্লেন কৰিছোঁ আৰু তাক আমি মনে মনে লৈ যাম সেই জেগাডোখৰলৈ চ' ব'লক ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ আমি গৈ আছোঁ এতিয়া মানে মই আৰু ফাৰ্ষ্ট ভাইটিয়ে গৈ আছোঁ তাৰপিছত কেকটো যিহেতু অৰ্ডাৰ দি থৈ দিয়া আছে ল'বলৈ আছে আৰু জেগাটো অলপ চাই দিব লাগিব ভালকৈ ডেক'ৰেশ্যন কৰিবলৈ কৈ থৈ দিয়া আছে আৰু এয়া আমি ফুলৰ দোকানৰ পৰা তাক ছাৰপ্ৰাইজ দিবলৈ ধুনীয়া ফুলৰ বুকে এটা লৈ ল'লোঁ আৰু ওপৰ পাই আহি দেখিছোঁ বহুত ধুনীয়াকৈ ডেক'ৰেশ্যন কৰি থৈছে সঁচাকৈ আৰু মই বহুত বেছি হেপ্পী জেগাডোখৰক লৈ কাৰণ মই যেনেকৈ কৈছিলোঁ তেওঁলোকে তেনেকৈয়ে মই বিচৰা ধৰণে ধুনীয়াকৈ ডেক'ৰেশ্যন কৰি থৈছে আৰু বেলুনছৰ কালাৰো মই তেওঁলোকক দি দিছিলোঁ যোৱাবাৰ মই আচলতে তাৰ বাৰ্থডে ভালকৈ পাতিম বুলি ভাবিছিলোঁ কিন্তু পতা নহ'ল কিবা বিশেষ প্ৰব্লেম থকাৰ কাৰণে কিন্তু এইবাৰ মই বহুত দিনৰ আগতে ভাবি থৈছিলোঁ যে তাৰ বাৰ্থডেটো অলপ স্পেচিয়েলকৈ তাক ছাৰপ্ৰাইজ কৰি ভালকৈ পাতিম বুলি আৰু এইফালে ভাইটিয়ে ফোন কৰি একদম ৰেডি হৈ আছে ছাৰপ্ৰাইজ দিম বুলি সি অহালে মাত্ৰ বাট চাই আছোঁ আৰু আমি 2019ত যেতিয়া তাক ফাৰ্ষ্ট টাইম লগ পাইছিলোঁ সেই বছৰে মই তাৰ বাৰ্থডে চেলিব্ৰেট কৰিছিলোঁ আৰু তাক ছাৰপ্ৰাইজ দিছিলোঁ তাৰ পিছত বাৰ্থডে চেলিব্ৰেট কৰা হৈছে যদিও তেনেকৈ মানে বাৰ্থডে চেলিব্ৰেট কৰা হোৱা নাছিলে ছাৰপ্ৰাইজ হিচাপে বাহিৰলৈ লৈ গৈ চ' সেইকাৰণে এইবাৰ মই বহুত দিনৰ আগৰ পৰাই প্লেনিং কৰিছিলোঁ যে তাক বাহিৰলৈ লৈ যাম তাক ছাৰপ্ৰাইজ দিম আৰু এনেকৈ ধুনীয়াকৈ বাৰ্থডে চেলিব্ৰেট কৰিম বুলি আৰু এইটো কামত মোক ভাইটি আৰু ভণ্টি দুইটাই বহুত বেছি হেল্প কৰিলে দেই সিহঁতৰ কথা কিন্তু ক'ব লাগিব সিহঁতি মোক হেল্প কৰি দিয়াৰ কাৰণেই মই ইমান ধুনীয়াকৈ বাৰ্থডেটো এৰেঞ্জ কৰিব পাৰিলোঁ আমি আচলতে বাৰ্থডেটো চেলিব্ৰেট কৰিছিলোঁ যোৰহাট গড়ালিত থকা ফিউজন এছিয়ানাত আপোনালোক বহুতে হয়তো আহিছে ইয়ালে বহুত বেছি ধুনীয়া হয় আৰু মই অহা নাছিলোঁ যদিও ফটোত দেখি থাকোঁ ফিউজন এছিয়ানাত চ' ভাবিছিলোঁ যে মোৰ হাজবেণ্ডৰ বাৰ্থডেটো তাত ধুনীয়াকৈ চেলিব্ৰেট কৰিম আৰু জেগাডোখৰ বহুত বেছি ধুনীয়া হয় কেক কাটি হোৱাৰ পিছত হাজবেণ্ডে খানা অৰ্ডাৰ কৰিছিলে খানাত আছিলে আমাৰ চিকেন 65 কঢ়াই চিকেন বাটাৰ নান ডাল ফ্ৰাই চ' আমি সেই গোটেইখিনিয়ে বহুত ধুনীয়াকৈ এনজয় কৰিলোঁ আৰু ধুনীয়াকৈ বাৰ্থডেটো চেলিব্ৰেট কৰিলোঁ